নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এই ইউটিউব চেনেলৰ জৰিয়তে এটা সৰু আৰু অতিকৈ গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাবচোন। শেষত কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। পতি পত্নীৰ মাজত এটা কেনেকুৱা সম্পৰ্ক থাকিব লাগে বা নিজৰ জীৱন সংগীজনৰ লগত আমি কেনেকৈনো এটা মধুৰ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ, তাৰে কিছু কথা মই মোৰ নিজৰ অভিজ্ঞতাৰে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশ কৰিম। আশা কৰোঁ সকলোৱে ভাল পাব আৰু কিবা ভুল হ'লে শুধৰাই দিব বুলি আশা থাকিল। বিবাহ হৈছে প্ৰত্যেকজন মানুহৰে জীৱনৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ অধ্যায় আৰু সকলোতকৈ এটা মধুৰ সম্পৰ্ক, য'ত দুটা আত্মা তথা মনৰ মিলন হয়, য'ত তুমি মই নাথাকে, থাকে মাত্ৰ আমি, য'ত নেকি সকলো সুখ সকলো দুখ লগতে কটোৱা হয়। স্বামী স্ত্ৰী হৈছে এটা মায়াৰ বান্ধোন। সুখে দুখে দুয়োৰে সাৰথি হৈ জীৱনটো আগবঢ়াই লৈ যায়। এই ক্ষেত্ৰত দুয়োক সন্মান শ্ৰদ্ধা কৰিব লাগিব। ইজনে সিজনৰ মনৰ ভাৱ বুজি পাব লাগিব। তেতিয়াহে এটা সম্পৰ্ক গভীৰ হৈ পৰে। এই সম্পৰ্কত দুয়োৰে মাজত বিশ্বাস থকাটো অতিকৈ জৰুৰী। বিবাহ হৈছে ইজনে সিজনে দুয়ো বিশ্বাস কৰি সম্পূৰ্ণ নিৰ্ভৰশীল হৈ একেলগে জীৱন কটাবলৈ একমত হয়। সকলো সুখ সকলো দুখতে ইজনে সিজনক সহযোগ কৰি এটা সুন্দৰ সংসাৰ গঢ়া সপোন দেখি জীৱনৰ প্ৰতিটো খোজতে ইজনে সিজনৰ হাতত ধৰি গোটেই জীৱন একেলগে কটোৱাৰ প্ৰতিশ্ৰুতি লৈ বিবাহ পাশত আবদ্ধ হয়। এটি সুন্দৰ সম্পৰ্ক গঢ়ে। এই ক্ষেত্ৰত দুয়োৰে মাজত বুজা-পৰা আৰু বিশ্বাস থকাটো অতিকৈ জৰুৰী। কথাতে কয় নহয়, সন্দেহে ভাঙে বিশ্বাসেহে গঢ়ে। ইজনে সিজনক বিশ্বাস কৰি আমি আমাৰ সংসাৰখন সুকলমে চলাই নিব লাগিব। তেতিয়াহে এটা সুন্দৰ সম্পৰ্ক স্থাপন হয়, য'ত দুয়োৰে সপোন এক হয়, য'ত দুয়োৰে আশা আকাংক্ষাও এক হয়। কিন্তু আজিকালি এই মধুৰ সম্পৰ্কটোত বহুত বিবাদ দেখিবলৈ পোৱা যায়। দুয়োৰে মাজত কাজিয়া হয়, ইজনে সিজনৰ পৰা এৰা-এৰি হৈ যায়। ইমান মধুৰ তথা বিশ্বাসে ভৰা এটা সম্পৰ্ক কিয় বাৰু বিবাদ হয়? বিবাহৰ আগত ঠিকেই থাকে, কিন্তু বিবাহৰ পাছত বিবাদ হোৱা দেখিবলৈ পোৱা যায়। তাৰে কিছুমান কাৰণ মই আজি আপোনালোকলৈ আগবঢ়াম। কথাখিনি সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আৰু গতিকে যদি কিবা ভুল হয় তেন্তে কমেণ্ট কৰি জনাব। মই শুদ্ধ আছোঁ, তেওঁ ভুল আছে। যদি আমি দুয়োজনে ভাবোঁ মই শুদ্ধ আছোঁ, ভুল তেওঁৰহে আছে, তেন্তে কেনেকৈ সমাধান হ'ব? যদি আমি আমাৰ সংসাৰখন সুখেৰে আগবঢ়াই নিব বিচাৰোঁ, তেন্তে আমি ইজনে সিজনক ক্ষমা কৰিব লাগিব। যদি আমাৰ মাজত কিবা কাৰণত মতবিৰোধ হয়, তেতিয়া সকলোৱে নিজৰ নিজৰ যুক্তি দেখুৱায়। যদি এইদৰে যুক্তি দেখুৱাই থাকে, নিজে কেতিয়াও হাৰ মানি নলয়, তেতিয়া আমাৰ বিবাদ বাঢ়িবহে। যদি আমি কোনোবাজনে হাৰ মানি ল'বই লাগিব, আৰু যদি আৰু কাৰো গাতেই দোষ নাই, বা আপোনাৰ গাত দোষ আছে তেখেতৰ গাত দোষ নাই, যদি তেখেতৰ গাত দোষ আছে বুলি ভাবোঁ মোৰ গাত দোষ নাই বুলি ভাবোঁ, তেন্তে আমাৰ এই বিবাদ কেতিয়াও শেষ নহয়। তেতিয়া আপোন লোকৰ মাজত বেছিকৈহে বিবাদ হয়। যদি আমি নিজৰ গাত দুখ পাতি তেখেতক ক্ষমা কৰি দিওঁ, তেন্তে আমাৰ বিবাদ নাবাঢ়ে, আৰু তেতিয়া আপোনাৰ জীৱন সংগীয়েও বুজিব যে তেওঁৰ ভুল থকা স্বত্বেও আপুনি তেওঁক ক্ষমা কৰি দিছে। তেতিয়া দুয়োৰে মাজত সন্মান, মৰম, বিশ্বাস, বুজা-পৰা বাঢ়িহে যাব। সময়। আমাৰ স্বামী স্ত্ৰীৰ এই সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে সময়। আমি ইজনে সিজনক সময় দিব লাগিব। এখন ঘৰ বা সংসাৰ চলাই নিবৰ বাবে আমি প্ৰত্যেকেই যিকোনো কৰ্মত নিয়োজিত হওঁ। গতিকে দিনটো সকলো ব্যস্ততাৰে ভৰি পৰে, আৰু ৰাতিও কিছুমানৰ বিভিন্ন কাম থাকে। কিন্তু এই ব্যস্ততাৰ মাজতো আমি ইজনে সিজনক সময় দিব পাৰিব লাগিব। ইজনে সিজনৰ মনৰ ভাৱ আদান প্ৰদান কৰি আমাৰ সংসাৰখন সুকলমে চলাই নিব পাৰিব লাগিব। আৰু কেয়াৰ, আমি ইজনে সিজনক কেয়াৰ ল'ব পাৰিব লাগিব। যদি আপুনি তেখেতক গুৰুত্ব নিদিয়ে, কেয়াৰ নলয়, তেন্তে আপোনালোকৰ মাজত কেতিয়াও বুজা-পৰা বা মৰম চেনেহবিলাক আগৰ দৰে হৈ নাথাকে। আমি সকলো সময়তেই সকলো কামতে আমি ইজনে সিজনক কেয়াৰ ল'ব লাগিব, সময় দিব পাৰিব লাগিব। তেতিয়াহে আমাৰ সংসাৰখন সুকলমে আগবাঢ়ি যাব।
আৰু বিশেষকৈ আমাৰ সম্পৰ্কৰ মাজত বিশ্বাস থকাটো অতিকৈ জৰুৰী। কাৰণ যিটো সম্পৰ্কত বিশ্বাস নাথাকে সেইটো সম্পৰ্ক কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। যদি কেতিয়াবা কেনেবাকৈ বিশ্বাস ভাঙে আৰু কেতিয়াও সেই বিশ্বাস ঘূৰি নাহে। গতিকে ইজনে সিজনৰ মাজত বিশ্বাস সদায় বজাই ৰাখিব। যদি আপোনালোকে ভাবে আমাৰ সংসাৰখন সুকলমে আগবাঢ়ি যাওক, তেন্তে আপুনি আপোনাৰ জীৱনসংগীক কেতিয়াও মিছা কথা নক'ব। যিমান পাৰে তেখেতক সঁচা কথা ক'বলৈ চেষ্টা কৰিব। কাৰণ এই সঁচা কথাসমূহে তেখেতৰ মনত বিশ্বাস জন্মাব আৰু তেতিয়া আপোনাৰ প্ৰতি মৰম বেছিকৈ বাঢ়ি যাব। এই কথাখিনি সম্পূৰ্ণ মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ। আজি মোৰো বিয়া হোৱা 2 বছৰ হ'ল। গতিকে এইখিনি সম্পূৰ্ণ নিজৰ অভিজ্ঞতা আৰু সচৰাচৰ দেখি থকা ফালৰ পৰাহে কৈছোঁ। বহুতৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় প্ৰেম বিবাহে হয়, কিন্তু বিবাহৰ পাছত তেওঁলোকৰ বিভিন্ন ধৰণৰ কণ্ডল হয়, বিবাদ হয়। গতিকে নিজৰ লগতে নিজৰ ঘৰখনো বহুত অনিষ্ট হয়। গতিকে আপোনালোকে চাব যাতে আপোনালোকৰ মাজত বিবাদ নহয়। কাজিয়া যিমানেই হওক আপোনালোকে ইজনে সিজনক ক্ষমা কৰি দিব, তেতিয়া কেতিয়াও আপোনালোকৰ মাজত বিবাদ নহয়। গতিকে এই কথাসমূহ আপোনালোকে এবাৰ শুনিব, মই ভাবিম আপোনালোকৰ লাভৱান হ'ব। যদি ভাবিছে কিবা মোৰ কোৱাত ভুল হৈছে, তেন্তে প্লিজ আপোনালোকে মোক ক্ষমা কৰি দিব আৰু কমেণ্ট কৰি মোক সেই ভুলবোৰ শুধৰাই দিব। ধন্যবাদ। আৰু সকলোৱে ভিডিঅ'টো চাব, কেনেকুৱা লাগিছে জনাব। আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ ভিডিঅ' চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। কাৰণ আপোনালোকৰ সহযোগিতাৰ অবিহনে মই কেতিয়াও মোৰ ইউটিউব জগতখনত আগবাঢ়ি যাব নোৱাৰিম। গতিকে প্ৰতিটো মুহূৰ্ততে আৰু প্ৰতিটো সময়তে আপোনালোকৰ মৰম, চেনেহ আৰু আশীৰ্বাদ মোৰ লগত সদায় লাগিব। ধন্যবাদ।